Hello everyone, welcome back to another new vlog. I hope সকলো ভালে আছে। আজি গৈ আছো কামাখ্যা মন্দিৰ আৰু মই বৰ্তমান আছো গুৱাহাটী জালুকবাৰী। তো এটা ধুনীয়া এটা পৰিৱেশৰ মাজত আছো, মানে কেওফালে কি আৰু গাঁৱৰ পৰিৱেশ নহয়, এটলিষ্ট মানে পাহাৰ ধুনীয়াকৈ একদম বিল্ডিং আছে আৰু তো আছো মই মোৰ জেঠাই ঘৰত। তো গৈ আছো কামাখ্যা মন্দিৰ, আজিলৈকে যোৱা নাই, ফাৰ্ষ্ট টাইম যাম আজি। চলো যাম আৰু দেখাই আছোঁ ব্লগটো চব ফাৰ্ষ্টৰ পৰা এনজয় হয়। যিসকল নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে চাগে ভাবিছে ভিডিঅ' ইমান দিনৰ মই লেট কৰি কিয় ভিডিঅ' দি থাকোঁ, মানে সময় নাই যিহেতু, ব্যস্ত মানুহ, তো সেইকাৰণে বহুত দেৰিকৈ দিয়া হয় আৰু। তো আজি আহিলোঁ গুৱাহাটী, তো এতিয়া গৈ আছোঁ বৰ্তমান কামাখ্যা মন্দিৰ। আৰু এই মোৰ ফ্ৰণ্টত দেখিছে যোনটো পাহাৰ, আপোনালোকে ভিজিবল হৈছে নে নাই গম নাপাওঁ, সেই হৈছে কামাখ্যা মন্দিৰৰ যোনটো পাহাৰ, তাৰ ওপৰতে আছে কামাখ্যা মন্দিৰ। তো গাইজ সেয়াই আৰু, তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আহি পালোঁ কামাখ্যা মন্দিৰৰ যিভাগ মেইন দুৱাৰ, তো মেইন দুৱাৰ পালোহি। আৰু ইয়াৰ পৰা যাবলৈ হ'লে আপোনালোকে ৰেপিড' বা উবেৰ তেনে ভাড়া কৰিব লাগিব, ইয়াৰ পৰা যিহেতু 5 কিলোমিটাৰ হয়। তো মই এতিয়া ৰেপিড' ভাড়া কৰিছোঁ, ৰেপিড' আহি পাই গৈছেহি। তো আমি ধুনীয়াকৈ যাম, যিহেতু ইয়াৰ পৰা 5 কিলোমিটাৰ হয় আৰু ইয়াৰ পৰা খোজকাঢ়ি যোৱাটো ইমান সহজ কথা নহয়, কাৰণ গৰম যিটো দিছে নহয়, ফাটি যাব। তো এয়া দেখিছে, তো এইফালে যাম এতিয়া। তো আপোনালোকে যদি বাছত যাওঁ বুলি কয় বাছতো যাব পাৰিব, মেজিকো যায়। আৰু এইফালে মই ৰেপিড' যিহেতু ভাড়া কৰিলোঁ, ভাড়া কিমান লয় তেনেকৈ মন্দিৰলৈ? মানে আমি এজনে উঠাই লৈ যাওঁতো, সেইকাৰণে 50 টকা লওঁ। বাছত গ'লে 20 টকা ল'ব, সৰু গাড়ীত গ'লে 30 টকা লয়। তো বহুত লেট কৰি যাওঁ। আৰু ইয়াত আপোনালোকে স্পীড গ'লে আপোনালোকে বেছি ভাল পাব, কাৰণ আপোনালোকে এই বাছত গ'লে ঠেলা আছে ৰোৱাতকৈ আপোনালোকে এতিয়া স্পীড যাব তেনেকৈ। আৰু ৰাস্তাও পুৰা ভাল। আৰু ইয়াৰ পৰা যিহেতু 5 কিলোমিটাৰ হয় মেইন গেটৰ পৰা, আৰু আপোনালোকে এনেকৈ আৰু যিহেতু বহুত গৰম উঠে বাছত, তেনেকৈ মানুহ গোটেই ভিৰ হৈ যায় ন। আজি মন্দিৰলৈকে লৈ যায়, সিহঁতে আধাটো আপোনাক সোমাই দিব। ৰেপিডত গ'লে মানে কি হয়, আপোনাৰ মন্দিৰলৈকে লৈ যায় মানে, আৰু খোজকাঢ়িব নালাগে। আৰু বাছত গ'লে মানে আগলৈ যিহেতু বাছ যাবলৈ নিদিয়ে, সেইকাৰণে দিগদাৰ হয়। আৰু সেইকাৰণে আপোনালোকৰ পৰাপক্ষত স্কুটি এনেকৈ পাবই, তাতে আপোনালোকে ভাড়া কৰি ধুনীয়াকৈ 50 টকালৈ আপোনাৰ আৰামছে আহিব পাৰিব। আৰু ভিউটো আপুনি দেখিব। আৰু চাওক ভিউটো, চাওক কি ধুনীয়া ভিউ। তাত ফাৰ্ষ্ট টাইম আহিছোঁ, সেইকাৰণে বনাই দিছোঁ ভিডিঅ'টো। আৰু কামাখ্যা মন্দিৰ চব আহি আছে যিহেতু, এতিয়াতো জানে কামাখ্যা মন্দিৰ। আৰু যিহেতু এলন ৱাৰ্কাৰ আহি গৈছে কালি, তো লগ পোৱা আশা এটা আছিল, লগ নাপালোঁ। বহুত মানে ফ্ৰেণ্ড হয়, মানে এলন ৱাৰ্কাৰ গোটেই আগৰ যেনে সৰু পৰা, তো কালি অহাতে বহুত মানে লগ পাই গ'লতে আৰামছে। এয়া চব গুৱাহাটীখনত এটা ধুনীয়া ভিউ। তো এয়া যিসকল নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে মোক পেজটো ফ'ল' কৰা নাই ফেচবুক পেজটো ফ'ল' কৰিব। তো ভিৰ চাওক গাইজ, ভিৰ দেখক কিমান ভিৰ। অসমীয়া গামোচা লৈ আৰু এনেকৈ ধুনীয়াকৈ গৈছোঁ, আৰু মানুহৰ ভিৰ দেখক না কিমান ভিৰ। আৰু ইয়াৰ পৰা যাব লাগিব অলপ দূৰ, তাৰপিছত আমি কামাখ্যা মন্দিৰৰ যি মেইন ভাগ দুৱাৰ, সেই মেইন ভাগ দুৱাৰত আমি পামগৈ। আৰু মনটো বহুত ভাল লাগিছে আজি। অকলে আহিছোঁ আজি ফাৰ্ষ্ট টাইম। আৰু আহিব লগা দিনত ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত মই আগুৱাই থাকিম। আৰু নেক্সট ইয়াৰ বহুত প্লেন আছে তেনেকৈ যোৱা, এতিয়া কৈ নিদিওঁ, যেতিয়া যাম আপোনালোকে নিশ্চয় আপডেট পাব। আৰু মোৰ ইনষ্টা পেজটো ফ'ল' কৰিব, অংকুৰ চেগীয়া বুলি আছে। আৰু আপোনালোকে এনেকৈ ধুনীয়াকৈ দোকানৰ পৰা যদি পূজা কৰিম বুলি ভাবে, এনেকৈ পূজা কৰিবলৈ বস্তু ইয়াৰ পৰা লৈ যাব পাৰিব। আপোনালোকে মন্দিৰৰ ভিতৰলৈ যদি যায়, জোতা চেণ্ডেলটো খুলি লৈ যাব লাগিব। জোতা চেণ্ডেলটো যিহেতু ইয়াতে থৈ যাব লাগিব, আৰু এই দোকানখনতে থৈ দিছোঁ। এইটো থৈ দিয়ক দাদা। এজন তো ধুনীয়াকৈ জোতাটো থ'লোঁ, আৰু এতিয়া যাম আমি ভিতৰলৈ। তো এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম।
আৰু এইফালেদি যিহেতু মন্দিৰলৈ সোমোৱা গেটখন আছে আৰু বেক চাইডেদিও যাব পাৰি আৰু এইফালেদি আমি ধুনীয়াকৈ সোমাই যাম আৰু কৃষ্ণ তো এইভাগ কামাখ্যা মন্দিৰ গাইস কামাখ্যা মন্দিৰ ফাইনেলি अब आया था उसका ग्रुप फोटो मिलेगा आप এক্সপিৰিয়েঞ্চ ভাল লাগিছে অকলে পূৰা লাইফত যদি ক'ৰবাত সুখ বিচাৰিছে ন অকলে সুখটো পাব লগত মানুহ থাকি সুখটো নাপায় যিটো অকলে ঘূৰা সুখ ন সেইটো কোনো দিব নাই বাপৰে এইটো ইমান ডাঙৰ ছাগলী দেখিছে আমাৰ ফালেতো ইমান দাম সৰুৱে পায় বাপৰে মানুহৰ ভিৰ চাওক না ভিতৰততো সোমোৱা ইমান সহজ কথা নহয় লাইন কিমান দীঘল লাইন পাতিব লাগিব মই নকওঁ আৰু আপোনালোকক আৰু এনেকৈ আপোনালোকে ধুনীয়াকৈ পূজা কৰিব পাৰে মনৰ আশাবোৰ আপোনালোকে ইয়াতে জনাব পাৰে ইয়াত বহুত ডাঙৰ ডাঙৰ মানুহ আহি গৈছে কালি এলন ৱাকাৰ আহিছে কালি অহা হ'লেতো আৰু কথাই নাই আৰু সপোনটো আৰু পূৰ হৈ গ'ল কাৰণ এলন ৱাকাৰক লগ পোৱা হ'লে জয় মা কামাখ্যা আৰু এইভাগে চাগে মেইন দুৱাৰ চাগে ভিতৰলৈ যোৱা নাজানো ভিডিঅ'টো বনাইছে আপোনালোকে চাওক আৰু ফাৰ্ষ্টৰ পৰা এণ্ডলৈকে আৰু ইয়াৰ পৰাই আপোনালোকে ভিউটো ল'ব পাৰিব এই ষ্টেপত বহি এই খটখটিত বহি আপোনালোকে যিভাগ মন্দিৰৰ যি আপোনালোকৰ যিভাগ ফটো পূৰা ফেমাছ হৈ থাকে কামাখ্যা মন্দিৰৰ সেই ফটোভাগ এইকণৰ পৰাই আপোনালোকে পায় মানে এইখিনি পৰাই মানে মেইন ভিউটো ইয়াৰ পৰাই পায় মানে কামাখ্যা মন্দিৰৰ মেইন ভিউ এইকণ কাৰণ ইয়াৰ পৰাই বহুত ধুনীয়া ধুনীয়া ফটো ক্লিক কৰি আপোনালোকে পাই থাকে তো মই ধুনীয়াকৈ ফটোখন মাৰি লওঁ তো দেখুৱাই আছোঁ আগলৈ স্কিপ নকৰিব চ' পাৰ দেখক না কিমান পাৰ আছে আপোনালোকে যে দেখিছে দীঘল লাইনটো সেই লাইনটোৱে মেইন যিভাগ য'ত আমাৰ সেৱা কৰেগৈ মা কামাখ্যা দেৱীৰ ওচৰত সেই কামাখ্যা দেৱী সেৱা কৰিবলৈ কিমান দীঘল লাইন পাতিব লগা হৈছে আপোনালোকে এবাৰ চাওক দেখিছে কিমান দীঘল লাইন আৰু আছে লাইন মানে সেই মেইন গেটৰ পৰা লাইন ল'ব লাগে যিহেতু সেইকাৰণে আপোনাৰ কাষেদি আহক আহি পৰা ধুনীয়াকৈ ভিউটো এনজয় কৰক যদি সেৱা কৰিম বুলি ভাবে তেন্তে লাইন পাতক তো চাওক না মানুহ কিমান জীৱনত এবাৰ এনেকৈ অকলে ঘূৰিবলৈ শিকক তেতিয়া মানে অকলে ঘূৰা আৰু লগত গৈ বহুত বেলেগ আৰু আপোনালোকে দেখিছে চাগে সোণৰ কলচী যিভাগ মুকেশ আম্বানীয়ে আমাৰ কামাখ্যা মন্দিৰলৈ যি দান কৰিছিলে সেই সোণৰ কলচী ভাগ আৰু আপোনালোকে হিষ্ট্ৰীটো জানেই চাগে কামাখ্যা মন্দিৰ মই বিশেষকৈ বিতংকৈ নকৰোঁ আপোনালোকে দেখিব বিভিন্ন ধৰণৰ বাবা আৰু যি সন্যাসকল ইয়াতে যিহেতু থাকে আৰু চব নিজৰ সিদ্ধিৰ কাৰণে যিহেতু নিজৰ কিছুমান আহি থাকে দেখিছা ফৰেনৰ পৰা আহিছে যিহেতু আৰু কিমান ভক্তি নিজৰ ধৰ্মৰ প্ৰতি কিমান আস্থা সেয়াই আপোনালোকে ইয়ালৈ আহিলে গম পাব তো গাইজ এইটো এটা ধুনীয়া এটা ভিউ আৰু ভিডিঅ' যিহেতু ভিতৰলৈ গ'লোঁ ভিতৰত কোনো ভিডিঅ' কৰা এলাও নাই তো সেইকাৰণে ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ ধুনীয়াকৈ দৰ্শন কৰিলোঁ হৈ গ'ল আৰু আমি এতিয়া যাম আৰু ইয়াত হৈ গ'ল তো এইফালে পূজা কৰি আছে অহা আহি আছে তো ইয়াত যিহেতু বলি দিয়া হয় আৰু এইফালে এইটো হৈছে বলি ঘৰ ইয়াত যিহেতু বলি দিয়া হয় এলাও নাই বলি দিয়া আৰু ধুনীয়াকৈ ভাল লাগিল আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ টিকেট কৰি VIP যিটো পাছ ল'ব লাগে VIP পাছ ল'লে মানে একদম ওচৰৰ পৰা চাব পাৰে মই ওচৰৰ পৰা চোৱা নাই আঁতৰ পৰা চাইছোঁ
দি হ'লেই হয়। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ইমানতে এণ্ড কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুক পেজটো যোনে ফ'ল' কৰা নাই ফ'ল' কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ত' নতুন এটা ব্লগত লগ পাইছোঁ অতি সোনকালে। ত' বাই বাই, জয় অসম।